Amri Havar Romphom Arong JJM a contractor Munuj Kumar Gatani asai ke claim amo kewangwe kasaoy tactic. Nijang Karbianglong Amri constituency ka parlo Romphom Khasya Rongalong non ke dobom parivartana sarkar pen kiduk kelak det arat Parohinira don pho tum a pharman ke panong pipon JJM scheme pen kijun alang keron ponchia phan avarsai pilo. Bon sitame inut Munuj Kumar Gatanipu a contractor bang sai ka chuklem amo kewang we puthak radatum thur pakpen lamthe chepaklang ponlo. Anparta me local MSC mate Karbianglong Autonomous Council EM diuphing ma slide me radatum akaning ri karjulong pen adimaklong anpalidam si labangso JJM scheme kason sepon along non sai ke claim bom ke chok chelang pusi jong ponlo. Non kilik nang kilit jia por hut la pusona lam kiklang ke party phan ke mesen ang tek kalidet lu pusi EM pen lam the chepaklang pon ang krak pen karjulong ateng ke labang so Munuj Kumar Gatani Romphom arong det kalisi long ingkoy so se JJM I scheme ke claim pon do pusi birta ribdun long non la puson pulote halal long ingkoy JJM I scheme long setame la puson asai kasa oya sonsi claim pon puma puta matha dam memelu non la pusona contractor aphan Karbianglong Autonomous Council CM Dr. Tuliram Ronghang pen sodak akang sai pipon popusi radatum aning kachethe pedoponlo ang tan pen kewan contractor an amri chinthong angkangalong JJM asai ke claim sai ke oi pik pik pusi radatum akoy wanlo. News report Karbi Daily News. বনোৱাটো একেবাৰে পুৱাৰ কোৱালিটি আছে কামৰা মোক জনোৱা লগে লগে মই ঠিকাদাৰক মই জনালোঁ আৰু ডিপাৰ্টমেণ্টৰ বিভাগ বিভাগসকলকো ইঞ্জিনিয়াৰক মই জনালোঁ তেখেতসকলে নিজে আহি পেলাই চাই গ'ল আৰু গোটেই ভাঙি দিম বুলি ক'লে ভাঙি দিয়াৰ পিছত মই কোৱা দিনৰ পিছতো বহুত দিন গৈ আছে কেতিয়ামান হৈছিল কেইদিন আজি একমাহ নিচিনাই হৈ গ'ল মই কোৱাটো কিন্তু মাজতে এইটো ভাঙিছে বুলি মই কোৱা কাৰণে মই ভাঙিলে বুলি ভাবিছোঁ কিন্তু আজিলৈকে এতিয়া মই আহি পাইছোঁ ইয়াত স্পটত এতিয়ালৈকেও ভাঙা নাই পিএইচই ডিপাৰ্টমেণ্ট ডিভিজনেলটো উলুকুঞ্চিতে আছে উলুকুঞ্চিৰ পৰা ইয়াত কিমান দূৰ আছে এই দূৰ লগতে লাগি থাকা হয় এতিয়া SDOকো মই ক'লোঁ আৰু ইঞ্জিনিয়াৰকো মই কৈছোঁ এই ঠিকাদাৰজনক SDOৰ নাম কি আছে SDO এতিয়া নতুনকৈ আহিছে বোলে এই তেখেতৰ মই নাম নাজানো আগতে সেইটো ৰমেন বৰা তেখেতৰ আণ্ডাৰ তেখেতে চাই আছিলে কণ্ট্ৰেক্টৰ এইটো বিহাৰৰ এজন মানুহ গাটানি বুলি কয় কিন্তু চোৱা মানুহটো আছে গুৱাহাটীৰ এজন আগৰৱাল তাক ফোন কৰিলেও নাপায় মই 3বাৰ কোৱাৰ পিছত বহুতবাৰ ফোন কৰিছোঁ কিন্তু আজি অলপ আগতে মই এতিয়া ইয়াত স্পটলৈ অহা সময়ত সি ফোন কৰিছে আমি মানুহ পঠাই আছোঁ ভাঙিবলৈ সেইটো ক'লেইতো নহ'ব এষ্টিমেটটো কিমান মান হৈছে ইয়াৰ এষ্টিমেটটো তাত এষ্টিমেটত চালেই হ'ল কাৰণ মানে গোটেই স্কিমবিলাকৰতো টোটাল আমাৰ আমৰিত 53 আছেতো ইয়াৰ গোটেইখিনি এষ্টিমেটটো মোৰ মনত নাই এতিয়া আপুনি ব্যক্তিগতভাৱে ইয়াত স্পটত আহিছে এতিয়া কি বুলি ক'ব ছাৰ নাই এইটোতো ৰিজেক্ট এইটো নহ'ব ভাঙি পেলাই বনালেও নহ'ব ইয়াতো এইটো ৰিজেক্ট নতুন চ'ৰ্চ চাব লাগিব মই সেইটোৱে ক'ম কাৰণ মই সেইটো কৈছিলোঁ ইহঁতক ভাঙি পেলাই নতুনকৈ কনষ্ট্ৰাকশ্যন কৰ তেখেতে মোক কথা দিছে আজিকালি ভাঙা নাই আৰু নাভাঙিছে ভাঙা নাই ঠিকে আছে এতিয়াতো ভাঙি পেলাই যদি বনোৱাহেঁতেন তেতিয়াহ'লে আৰু একে সমস্যাটো ইয়াত হৈ থাকিলে হয় এতিয়া ৰিজেক্ট সেইটো এই স্পটটোকে ৰিজেক্ট চ'ৰ্চটোকে ৰিজেক্ট নতুন চ'ৰ্চ ইহঁতে কৰিব লাগিব সেইটোৱে মোৰ ফালৰ পৰা দায়িত্বত আছে মই দায়িত্বত আছোঁ হয় তাৰপিছত ৰাইজে কমপ্লেইন কৰিছে এইটো আপোনালোকে বহুত নিম্নভাৱে কামটো কৰিছে কি বুলি ক'ব আপুনি এইটো কমপ্লেইন আহিছে এইটো আমি ইয়াতে আহিছোঁ কমপ্লেইন আহিছে মানে আপুনি চাইছেনে নাই কামটো আমি আগতে আহিছোঁ আহি পেলাই যিখিনি কমপ্লেইন কৰিছে সেইখিনি আমি গোটেই ৰেক্টিফাই কৰি দিছোঁ গোটেই ভাঙিব দিছোঁ আহি পেলাই গোটেই ভাঙি কেতিয়া মানে আপুনি গম পাইছে ৰাইজে কমপ্লেইন কৰিছে আমি 2 সপ্তাহমান আগতে গম পাইছিলোঁ আমি ৰাইজে কৈ আছে এমাহমান হৈ গ'ল তেনেকুৱা এমাহমান হৈছে আমি গোটেই কমপ্লেইন ভাঙিব দিছোঁ যিখিনি বেয়া হৈছে তাৰপিছত বস্তু সামগ্ৰী অৰিজিনেল বস্তু লগাইছে না আপুনি ৰাইজে কৈছে যিটো লগাব লাগে সেইটো আপোনালোকে ব্যৱহাৰ কৰা নাই এম্পেনেলমেণ্ট আছে আমি সেইখিনিকে লগাব দিছোঁ আৰু যদি এম্পেনেল নলগাই আমাৰ ফালৰ পৰা কোনো ধৰণৰ বিল আমাৰ হাতত তথ্য আছে মানে যিটো বস্তু লগাব লাগে সেইটো মানে ব্যৱহাৰ কৰা নাই পাইপ পৰ্যন্ত যোনটো এম্পেনেলমেণ্ট আছে আমি সেইটোৱে লগাব দিম সেইবিলাক হেৰি ৰিপ্লেচমেণ্ট হ'ব না নাই ৰিপ্লেচমেণ্ট যদি লগোৱা নাই ৰিপ্লেচমেণ্ট গোটেইখিনি হৈছে এতিয়া কি বুলি ক'ব আপুনি
এতিয়া ধৰক যিখিনি কাম বেয়া যদি যিখিনি কাম বেয়া হৈছে সেইখিনি আমি গোটেইখিনি ভঙাই পেলাই আকৌ নতুন কৰি কৰিম। কেতিয়াৰ পৰা কৰিব? এইটো আজিৰ পৰাই কৰিম। আজিৰ পৰা কৰিব। এইটো বনোৱাটো মানে এনে হেৰি মতে 4টা গাঁও আছে দিয়াটো মানে ৰমফম মৰ তাৰপিছত ইংচিনা বুলি হেৰি লিখা আছে কিন্তু একেই গাঁও হৈ গ'ল ৰমফম আৰু ইংচিনা তাৰপিছত মিলকেম মানে হেৰি টোটালি আমাৰ হেৰি 203 হাউচেছ 203 হাউচেছ আৰু কামটো হোৱা নাই এটা টোটালি হোৱা নাই। এতিয়া কি বুলি ক'ব আপোনালোকে? এতিয়া আমিতো আৰু ক'ব কি আছে আৰু আমাকতো আৰু টোটালি নতুন লাগিব আৰু এইবিলাক চব ৰিজেক্ট হ'ব আৰু এইটো আমিতো ৰিপেয়াৰিং হেৰিটো আমি হেৰি নামানো।